লাচিত বৰফুকনৰ বিষয়ে এখনি সৰু ৰচনা। লাচিত বৰফুকন। আৰম্ভণি। অসমৰ ইতিহাসত দেশপ্ৰেমিক বীৰ বুলি ক'লে বিশেষভাৱে লাচিত বৰফুকনৰ নামেই ল'ব লাগিব। লাচিত বৰফুকনৰ জন্ম হৈছিল ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে। তেওঁৰ পিতৃৰ নাম হ'ল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী। নিজ ধৈৰ্য আৰু পৰাক্ৰমেৰে অসমৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিখিবলৈ সক্ষম হোৱা ব্যক্তিজনেই হ'ল লাচিত বৰফুকন। শিক্ষা আৰু ৰাজনৈতিক জগতত প্ৰৱেশ। সৰুৰ পৰা লাচিত আছিল বৰ সৎ, সাহসী, নিৰ্ভীক আৰু স্পষ্টবাদী। দেউতাকৰ ৰাজকাৰ্যাৱলীক নিৰীক্ষণ কৰি লাচিতে বহু কথাই শিকাৰ সুবিধা পাইছিল। খুব সোনকালে নিজৰ দক্ষতাৰ বলত ৰজাঘৰত লাচিতে নিযুক্তি লাভ কৰিলে। লাচিতৰ পাৰদৰ্শিতা আৰু পৰাক্ৰমৰ উমান পাই ৰজা চক্ৰধ্বজ সিংহই তেখেতক বৰসেনাপতি আৰু বৰফুকন পদত নিযুক্তি দিলে। ভূমিকা। ঐতিহাসিক আহোম আৰু মোগলৰ শেষ যুদ্ধখনেই হ'ল শৰাইঘাটৰ যুদ্ধ আৰু এই যুদ্ধত মূল নেতৃত্ব লৈছিল লাচিত বৰফুকনে আৰু সেই যুদ্ধতে লাচিতৰ দেশপ্ৰেম, সাহস, বুদ্ধি আৰু কৰ্তব্যনিষ্ঠাৰ পৰিচয় পোৱা যায়। বীৰ লাচিতৰ প্ৰবল দেশভক্তিৰ বাবে দেশমাতৃক ৰক্ষা কৰাৰ কামত অৱহেলা কৰা নিজৰ মোমায়েকক দেশতকৈ মোমাই ডাঙৰ নহয় বুলি শিৰচ্ছেদ কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। এনেদৰেই লাচিত বৰফুকনৰ বিষয়ে ইতিহাসৰ পাত লুটিয়াই চালে গম পাওঁ যে তেওঁ এজন মহাবীৰ। মৃত্যু। শৰাইঘাট যুদ্ধত জয়লাভ কৰাৰ কিছুদিন পাছতেই ১৬৬২ খ্ৰীষ্টাব্দত মহান বীৰ পুৰুষজনাৰ মৃত্যু ঘটে। যোৰহাটৰ হোলোঙাপাৰত তেখেতৰ মৈদাম দিয়া হয়। উদয়াদিত্য সিংহই তেওঁৰ মৈদাম নিৰ্মাণ কৰিছিল। সামৰণি। লাচিত বৰফুকনৰ মৃত্যু হ'ল সঁচা, কিন্তু থাকি গ'ল তেখেতৰ বীৰগাথা। তেখেতৰ বীৰত্ব সমগ্ৰ জাতিৰ বাবে আদৰ্শ তথা অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব। অসমীয়া উত্তৰ প্ৰজন্মৰ বাবে লাচিত বৰফুকন হৈ ৰ'ব সদায় অপৰাজেয় ব্যক্তিত্ব, সাহস আৰু সংগ্ৰামৰ প্ৰতীক। সেই মহান বীৰজনাৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে প্ৰতি বছৰে ২৪ নৱেম্বৰ তাৰিখটো লাচিত দিৱস হিচাপে উদযাপন কৰি আহিছে।